আজি আপোনালোকক দেখাব লৈছো আমাৰ ৰিয়ানছক এইফালে চাওকচোন ৰিয়ানছ মানে কাম কৰিব পৰা হৈ গ'ল দেই মোৰ চিন্তা নাই আৰু ন এয়া চাওক একচুয়ালি কি হ'ল এয়া লগ পাইছে মানে এই লৰাটো আমাৰ ঘৰতে থাকে তাৰ লগ পাই মানে তাকো লাগে কুৰ এখন তাকে দি দিছো এইবিলাক কাম কৰিছে আৰু ঘা টানিব পৰা হৈছে আৰু দেই এইফালে দেখা পাইছে কৰিব পাৰিব আৰু ডাঙৰ হলে আৰু পাৰিব আৰু এতিয়া এইফালে দেখা পাইছেনে আজি যেহেতু কাতি বিহু উপলক্ষে আমাৰ ৰিয়ানছে তুলসী পুলি ৰুই আছে আৰু এইফালে নিজেই কৰিছে সব নিজে কৰিছে ইটা আনি মেলি মাটি আনি মচিছে এইফালে দেখা পাইছেনে ধুনীয়াকৈ এয়া হৈছেগে আৰু অকণমান বাকি আছে আৰু সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ শুভেচ্ছা জনাইছো আৰু আমাৰ ৰিয়ানছেও জনাব আপোনালোকক কাতি বিহুৰ শুভেচ্ছা সকলোকে কাতি বিহুৰ শুভেচ্ছা জনাইছো আজিলৈ আহিছো সকলোৱে ভালে